নমস্কাৰ আৰকে নিউজ চাই থকাৰ বাবে ধন্যবাদ। এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ মানুহৰ বাবে দিবলৈ লৈছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। হয়, আহি গ'ল ৰেচন লোৱাৰ নিয়ম। আবেদন নকৰাকৈ লাভ কৰিব অৰুণোদয় আঁচনি। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে তেন্তে আপোনাৰ বাবে আহি পৰিছে ভাল খবৰ। কেতিয়া লাভ কৰিব চৰকাৰী ঘৰ? চৰকাৰী ঘৰৰ নতুন তালিকা প্ৰকাশ কৰিছে। লগতে লাখ লাখ গোটৰ মহিলাৰ একাউণ্টত প্ৰদান কৰিব 10,000কৈ টকা। হয়, 16 তাৰিখে আপোনাৰ একাউণ্টত সোমাব 10,000কৈ টকা। লগতে ৰাজ্যৰ প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত টয়লেটৰ টকাও প্ৰদান কৰিব। মই সবিশেষ জনাই আছোঁ, তাৰ বাবে ভিডিঅ'টো অলপো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকক। আৰু যদি চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকক। আজি প্ৰথমটো খবৰ হৈছে চৰকাৰৰ বিনামূলীয়া চাউল প্ৰদানত সলনি হ'ব নিয়ম। ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ বাবে বৃহৎ ঘোষণা। 1 নৱেম্বৰৰ পৰা সলনি হ'ব ৰেচন লোৱাৰ নিয়ম। সম্পূৰ্ণ নতুন পদ্ধতিৰে ল'ব লাগিব ৰেচন কাৰ্ড থাকিলে আবেদন নকৰাকৈ লাভ কৰিব অৰুণোদয় আঁচনি। বিনামূলীয়া ৰেচন আৰু অৰুণোদয়ৰ নিয়ম সলনি কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰা সকলৰ বাবে ডাঙৰ খবৰ। চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব চেনি, দাইল আৰু নিমখ। বজাৰৰ দৰতকৈ কম দৰত লাভ কৰিব ৰেচন। কেনেকৈ কৰিব আবেদন ৰেচন কাৰ্ডৰ বাবে? pds.assam.gov.in পৰ্টেলত ৰেচন কাৰ্ডৰ বাবে কৰক আবেদন। আবেদন কৰাৰ সময়ত কি নথিপত্ৰৰ প্ৰয়োজন হ'ব? আধাৰ কাৰ্ড, ভোটাৰ তালিকা, ঠিকনাৰ প্ৰমাণপত্ৰ, পৰিয়ালৰ সকলো সদস্যৰ ফটো, বেংক একাউণ্ট সবিশেষ দিব লাগিব। শুদ্ধ আৰু সম্পূৰ্ণভাৱে পূৰণ কৰা প্ৰপত্ৰ জমা দিব লাগিব। পৰৱৰ্তী খবৰ, PMAYৰ তালিকাত নাম আহিছে নেকি আপোনাৰ? এতিয়াই চেক কৰক, কিয়নো চৰকাৰৰ ফালৰ পৰা নতুন তালিকা প্ৰকাশ কৰা হৈছে। চৰকাৰে সকলো দৰিদ্ৰ পৰিয়ালক দিব চৰকাৰী পকীঘৰ। যদি আপোনাৰ তালিকাত নাম অহা নাই তেন্তে আপুনি দিব পাৰিব অভিযোগ। মুকলি হ'ল হোৱাটছআপ নম্বৰ। হোৱাটছআপ নম্বৰটো হৈছে 918810389745। কেঁচা ঘৰৰ ফটো তুলি পঠিয়াই দিয়ক হোৱাটছআপ নম্বৰত। ফোন কৰিও ঘৰ নোপোৱাৰ বাবে দিব পাৰিব অভিযোগ। ফোন নম্বৰকেইটা হৈছে 01123060484। আন এটা নম্বৰ হৈছে 01123636620। আনহাতে হেল্পলাইন নম্বৰ হৈছে 01123063285। আৰু এটা নম্বৰ হৈছে 01123060484। এই নম্বৰত আপুনি দিব পাৰিব অভিযোগ। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিব পাৰিব। আজিৰ পৰৱৰ্তী খবৰটো হৈছে অসমবাসীৰ বাবে এটা ভাল খবৰ। বুধবাৰে লাখ লাখ মানুহৰ বেংক একাউণ্টত সোমাব টকা। 500ৰ পৰা আৰম্ভ কৰি 10,000লৈকে বেংক একাউণ্টত সোমাব টকা। টকা পাবলৈ এতিয়াই কৰক এই 4টা কাম। কি এই 4টা কাম, লগতে কোনে কোনে টকা লাভ কৰিব জনাই আছোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। হয়, আপুনি ঠিকেই শুনিছে, বুধবাৰে লাখ লাখ মানুহৰ বেংক একাউণ্টত সোমাব টকা। অৰুণোদয় 3.0 আঁচনিৰ লগতে 11টা আঁচনিৰ টকা সোমাব বেংক একাউণ্টত। বেংক একাউণ্ট ভেৰিফাই হৈ গ'ল। সকলোৰে একাউণ্টত 1 টকাকৈ সোমোৱাই ভেৰিফাই কৰি আছে। আপোনাৰ মোবাইলত মেছেজ পাইছেনে? কমেণ্টত নিশ্চয় জনাব। এতিয়া জানো আহক অৰুণোদয় 3.0 আঁচনিৰ লগতে বাকী আৰু কোন আঁচনিৰ টকা সোমাব। 1 নম্বৰ, শ্বহীদ কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনিৰ টকা সোমাব। 2 নম্বৰ, অৰুণোদয় আঁচনিৰ টকা সোমাব। 3 নম্বৰ, ইন্দিৰা মিৰিৰ সাৰ্বজনীন বিধৱা আঁচনিৰ টকা সোমাব। 4 নম্বৰ, দীনদয়াল দিব্যাংগৰ সাহায্য আঁচনিৰ টকা সোমাব। 5 নম্বৰ, অৰুণোদয় 2.0 আঁচনিৰ টকা সোমাব। 6 নম্বৰ, বৃদ্ধ পেঞ্চন আঁচনিৰ টকা সোমাব। 7 নম্বৰ, অৰুণোদয় 3.0 আঁচনিৰ টকা সোমাব। হয়, 17 তাৰিখে এইকেইটা আঁচনিৰ টকা সোমাব। যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত নাই, যদি আবেদন কৰিব বিচাৰিছে তেন্তে তেওঁলোকে অনলাইন যোগে কৰিব পাৰিব আবেদন। এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।